হেল্ল' বন্ধুসকল, সৃষ্টি অসম চয়নিকা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি মই লৈ আহিছোঁ অন্য এটা বেলেগ ভিডিঅ' আৰু প্ৰথমতে ক'ব বিচাৰিছোঁ যে অকণমান আগতে বিক্ৰমে বজাৰৰ পৰা আহি পালে আৰু সন্ধিয়া হৈ গ'ল। গতিকে সন্ধিয়াৰ কাৰণে কিবা কিবি অলপ লৈও আহিছে। আচলতে ময়ে কৈ পঠাইছিলোঁ লৈ আহিবলৈ। বহুত গৰম, চব বস্তু খাবও মন নাযায়, কিন্তু কিবা কিবি অলপ খাবলৈ মন গৈ আছে। আৰু কি আনিছে দেখুৱাওঁ বলকচোন আৰু খায়ো লওঁ। তাতে আনিবলৈ দিছিলোঁ ফুচকা, মানে পানীপুৰি। ফুচকা খাব বহুতেই ভাল পাওঁ আৰু সেইটো কাৰণে টেঙা থাকে যিহেতু তেতেলী পানী বৰ ভাল লাগিব। গৰম বহুত পৰিছে, বহুতেই বেছি গৰম। আৰু যোৱা 3টা দিন আগৰ পৰা আজিলৈকে বহুত বেছি গৰম। বৰষুণ জানো কেতিয়া দিব। এফালে অলপ অলপ বিজুলী মাৰি থকা দেখিছোঁ বাৰু অথনি। যদি বৰষুণ দিয়েতো ভালেই, আৰু নহ'লেতো বৰ উৎকট গৰমত বহুত অশান্তি হৈছে। গতিকে তেতেলী পানীৰ সৈতে ফুচকাকে খাই লওঁ এতিয়া ন। এতিয়া ফুচকা খাব বহিছোঁ দেই। ফুচকা সকলোৰে ফেভৰেট হয়, বেছিভাগৰে, সকলোৰে নহ'ব পাৰে, কিয়নো গৰমৰ দিনত টেঙা খাব চবেই ভালেই পায়। আৰু মই টেঙা ফুচকাটোৱে ভাল পাওঁ, মিঠা ফুচকাও খাই কিছুমানে। আৰু ছোৱালীসকলেতো ভালেই পায়, মুখৰ চাগে পানী আহি যায় ফুচকাৰ কথা ক'লে, নহয় জানো। আৰু ল'ৰাৰো কিন্তু কিছুসংখ্যকে ভাল পায়, কাৰণ মোৰ ভাইটিয়ে ভাল পায় আৰু বিক্ৰমে ভাল পায়। আছে কাষতে বহি, কিন্তু এতিয়া কেমেৰা আগত বোলে নোলায়। সেইটো কাৰণে ফুচকা খাবলৈ লৈছোঁ, খাই লওঁ। লাহে লাহে খাই থাকিলে লছ হৈছে, নহয় জানো। গতিকে স্পীডত খাব লাগিব। এতিয়া মই বহি আছোঁ ঘৰৰ বাৰান্দাত আৰু ইমান ধুনীয়া ৰিব ৰিব বতাহ এচাতি বলি আছে। এই গৰমত মানে এচাতি বতাহ একদম অমৃতৰ নিচিনা তেনেকুৱা লাগিছে। আপোনালোকক এনেকৈ আন্ধাৰকৈ কিয় দেখাইছোঁ জানেনে, যাতে আন্ধাৰৰ অকণমান অনুভৱ আপোনালোকেও ল'ব পাৰে। আচলতে একোৱেই অহা নাই, কেমেৰাই একো কভাৰ কৰিব পৰা নাই, কিন্তু মই খালী চকুৰে অকণমান অকণমান দেখি আছোঁ গছবোৰ, বাঁহৰ আগবোৰ। কি ধুনীয়া লাগিছে বাৰান্দাত বহি। এয়া বতাহৰ শব্দটো শুনিবলৈ পাব অকণমান মনে মনে থাকিলে। এয়া যে পোহৰ পোহৰ দেখিছে আমাৰ গেটখন, আৰু ইয়াতে একো পোহৰ নাই। ধুনীয়াকৈ বহি আছোঁ। কি ধুনীয়া বতাহ। অকণমান পিছতে আকৌ ৰুমৰ ভিতৰত যাম বাৰু, তেতিয়া আকৌ ভিডিঅ'টো দেখা পাব। এতিয়া তেন্তে অলপ পৰ বহি লওঁ আৰু কেঁচা মটৰ 2-এটা চোবাই আছোঁ। চাই থাকিবচোন ভিডিঅ'টো। মই এতিয়া পাকঘৰত, আৰু আজি ৰাতি আমি ভাবিছোঁ লুচি আৰু মটৰৰ ঘুগুনি খাম, আৰু লগত পায়স অলপ বনাম। তাৰ বাবে এয়া গাখীৰ উতলাই আছোঁ। এয়া দেখিছে, গাখীৰ বহাই দিছোঁ, আৰু ইফালে মই প্ৰেছাৰ কুকাৰত মটৰখিনি সিজিবলৈ দিছোঁ। মটৰ আৰু আলুখিনি একেলগে সিজাই লওঁ, আৰু তাৰপিছত ঘুগুনি বনোৱা হ'ব। ইমান জধলাকৈ মই ভিডিঅ' বনাই থাকোঁ ইউটিউবত, কেতিয়াবা নিজৰে বেয়া লাগে ভাবি। আচলতে ভালকৈ সাজি কাচি ভিডিঅ' বনাম বুলি কেতিয়াও নহয়। সাজা কাচাটো দূৰৰে কথা, মই ভালকৈ চুলিখিনি ফনিওৱা, ভালকৈ কিবা এটা পিন্ধা, সেইখিনিও নহয়গৈ। আৰু তাতে আকৌ ইমান গৰম, সেইটোতো বৰ দিগদাৰী আৰু। গতিকে যেনেকৈ আছোঁ তেনেকৈ বনাইছোঁ, আপোনালোকে বেয়া নাপাব তাৰ বাবে। আৰু কিবা কিবি ইটো সিটোত ব্যস্ত হৈয়ে আছোঁ, গতিকে তাৰ মাজতে আকৌ ভিডিঅ' কৰাটোৱেই টান। আৰু তাৰ ওপৰেঞ্চি আকৌ সেইবিলাক কৰিব গ'লেতো আৰু মোৰ ভিডিঅ' কৰা নহ'বগৈ। গতিকে এনেকৈ দেখাই দিছোঁ। আপোনালোকে ভাল পালে জনাব, আৰু বেয়া পালেও জনাব। আপোনালোকৰ কমেণ্টৰ বাবে বাট চাই ৰ'ম। আৰু এতিয়া তেন্তে আকৌ আহিছোঁ ভিডিঅ'টোৰ ফালে। আৰু এইফালে চাওক, মই ইয়াতে চাউল, এয়া জহা চাউল অকণমান তিয়াই থৈছিলোঁ, এইখিনি উঠাই লৈছোঁ। আৰু এতিয়া গাখীৰখিনি অকণমান গৰম হৈছে। ইয়াতে এতিয়া জহা চাউলখিনি দি লওঁ। মই ইয়াতে এতিয়া দি ল'লোঁ চাউলখিনি, আৰু এতিয়া লৰাই থাকিব লাগিব। পায়স বনোৱাটোতো একেবাৰে সহজ, আপোনালোকে চাগে জানেই। তথাপিও নশিকাৰো আছে কিছুমান, তেওঁলোকৰ বাবে কৈ দিছোঁ ভালকৈ, যে এনেদৰে পায়সখিনি কিন্তু সম্পূৰ্ণ হোৱালৈকে, চাউলখিনি সিজালৈকে যিমান পাৰে লৰাই
অকমান ৰৈ দিলো আসলতে হুসেল মাৰিছে মটৰৰ কিন্তু এটা হুসেল দি নহব আৰু মটৰ সিজুতে এনেও অলপ টাইম লাগে হেতু কাৰণে মই ইয়াতে কমেও কিন্তু 6-7টা হুসেল মাৰাম নহলে ভয় লাগে নিখিজাকে থাকি গলে বেয়া হ'ব ঘুগুনিখন আৰু মই আগতে কৈছোৱে মই যেহেতু টিয়াই থওঁতে মটৰ টিয়াই থওঁতে অকমান নিমখ দি লওঁ আৰু তেনেকে কাবুলি বুট তিয়ালেও দি লওঁ আকৌ সিটি মাৰি থাকোতে কথা কৈ একো লাভ নাই গতিকে ৰৈ দিছো আৰু ক'ব বিচাৰিছো যে মই নিমখ দি লওঁ আৰু তেনেকে আপোনালোকেও দি ল'ব তেতিয়া সোনকালে ভিজি যায় আসলতে মই দুপৰীয়া বহুত দেৰিকে ভিজাইছিলো মটৰখিনি আৰু কাবুলি বুট হলে আৰু ভাল হয় বহুত সোনকালে ভিজিও যায় আৰু সিজিবলৈ ইমান সিটি মাৰাবও নালাগে আৰু এটা আৰু তিনটা আছে মই এখিনিৰ মাজত কোনো ধৰণৰ এডিটিং কৰা নাই একেৰাহে বনাই আছো গতিকে আপোনালোকে গমে পাব ইফালে মোৰ গাখীৰ উতলি পৰিলে আসলতে কমাই লোৱা হোৱা নাছিলে গেছটো মই ভিডিও বনাই থাকোতে এইবোৰে প্ৰবলেম মানে কেতিয়াবা ভিডিও বনাই থাকোতে খাবলৈ নোপোৱা হমগে আৰু চাৰিটা সিটি মাৰিলে এফালে সিটিৰ কথা কৈ থাকোতে দেখিছেনে মোৰ অকমান গাখীৰ পৰিয়ে গ'ল আসলতে গেছটো কমাব পাহৰিছিলো বহুত কম জুইত বনাব লাগে পায়স বনালে নহলে গাখীৰখিনি সোনকালে ফুহি যাব আৰু চাউলখিনি নিখিজিব আৰু সেয়াও এফালে হৈছেগে আৰু আসলতে এটো প্ৰেসাৰ কুকাৰত কেটা সিটি মাৰাব লাগিব হেতু প্ৰেসাৰ কুকাৰটোৰ ওপৰতো ডিপেন্ড কৰে যদি হে প্ৰেসাৰ কুকাৰটো আপোনাৰ ভাল হয় ভাপটো উলাই যাব নোৱাৰে তেতিয়া হলে সোনকালে হয় আৰু যদি হে প্ৰেসাৰ কুকাৰ অলপ দিগদাৰি থাকে তেন্তে বেছি দেৰি লাগিব আসলে 5টা হল নে 6টা হল আপোনালোকৰহে মনত থাকিব মই কথা কৈ থাকোতে পাহৰি গৈছো গতিকে আৰু এটা মাৰাই দিও তেতিয়া যদি 5টা হৈছে 6টা হ'ব আৰু 6টা হলেও 7টা হ'ব প্ৰবলেম নাই গতিকে আৰু এটা মাৰাৰ পিছতে মই অফ কৰিম এতিয়া মই গেছটো অফ কৰি দিছো আৰু অকমান পিছত হুইসেলটো ঠাণ্ডা হলে আপোনালোকক দেখুৱাম মটৰখিনি কেনেকুৱাকে সিজিলে চাই থাককচোন ভিডিওটো মই এফালে পায়সৰ অকমান ধ্যান দিও আসলে পায়সখিনি একো কৰিব লগা নাই এনেদৰে লৰাই থাকিলে হ'ল আৰু চেনিটো পায়সত সদায় অলপ পিছতকে দিব লাগে অলপমান চাউলখিনি সিজাৰ পিছত তেতিয়া চেনিটো দিলে সোৱাদও ভাল হয় আৰু সোনকালে গাখীৰখিনি নুফুহে তেতিয়া ভালকে সিজাবলে সুবিধা হয় হেতু কাৰণে মই অকমান দেৰিকে দিম চেনিখিনি এয়া চাওকচোন চাউলখিনি আধা আধা সিজাত নিচিনা হৈ গৈছে তথাপিও আৰু সময় লাগিব এনেদৰে লৰাই থাকিম এই সাইডত যিবিলাক জমা হৈ যায় গাখীৰৰ মলাইখিনি এইখিনি বস্তু আসলতে আতৰাই ধুনীয়াকে লৰাই থাকিব লাগিব আৰু মই এইখিনতে আপোনালোকক এটা বস্তু দেখুৱাও বুলি ভাবিছো তাৰ মানে বিক্ৰমে এতিয়া ময়দা মাৰি আছে তেও আজি বুলে কেমেৰাৰ আগত নুলাই কিন্তু মই তেও কেনেকেনো মাৰি আছে লুচিৰ বাবে ময়দাখিনি হেখিনিও এবাৰ দেখুৱাই দিও আহক এয়া দেখুৱাও আপোনালোকক ময়দা মাৰিছে এই লুচি বহুত ডাঙৰ হৈছে তো লুচি ইমান ডাঙৰ নাথাকে টিকলু বনোৱা কোন এনেকে নহব ইয়াৰ পৰা 3টা মান হ'ব এটা লাডুৰ পৰা আৰু ইয়াতে কি দিলা মাৰুতে ৰিফাইন
পানী ময়দা আৰু অকণমান বেকিং পাউডাৰ আছিলে কাৰণে দি দিছোঁ বেকিং পাউডাৰ দিলে বেছি ভাল হয় আৰু আসলে লাড্ডুকেইটা অকণ ডাঙৰ হৈছে একো নাই বাৰু আটা মাৰি থাকে যে সেইটো চেপতে আহি গ'ল সৰু সৰু কৰি দিলে হ'ব এতিয়া তাৰপিছত লুচিবিলাকতো অকণমান থাকে আৰু ৰিফাইনত যেতিয়া ভাজিম তেতিয়া ফুলি ডাঙৰ হৈ যাব মোৰ পায়সখিনি এয়া হৈছেগৈ এতিয়া মই চেনি দিম ইয়াতে আচলতে যোনে যিমান মিঠা পচন্দ কৰে সিমানে দিব পাৰে আৰু ঘৰত যদি ডায়েবেটিছ পেচেণ্ট থাকে তেতিয়াতো আৰু মিঠা দিবই নোৱাৰে মই ইয়াতে অলপ চেনি দিম পায়স মই অলপ মিঠা হ'লে ভাল পাওঁ দি লওঁ তেন্তে চেনিখিনি মই আৰু বেলেগকৈ মেজাৰমেণ্ট কৰা নাই মই চেনি থোৱা টেমাৰ খপখনতে লৈ লৈছোঁ এনেকৈ যোগাৰ কৰি লোৱা হয় আৰু ঘৰুৱা বস্তুবিলাকত এনেকৈ এক খপ চেনি দি দিলোঁ আৰু অলপমান চাগে দিব লাগিব ৰ'ব আৰু অকণমান চেনি মই দি দিম অলপ মিঠা হ'লে ভাল লাগে পায়স পৰুৱাবিলাকৰ পৰা শান্তি নাই পৰুৱা মানে চেনিৰ টেমাত বিস্কুটৰ টেমাত মোৰ চবতে পৰুৱা হৈছে ফ্ৰিজত থোৱা বস্তুখিনিহে বাচি থাকে আৰু চব বস্তুটো তেনেকৈ ফ্ৰিজত থ'ব নোৱাৰি বহুত পৰুৱা আহিছে পৰুৱা খেদাবলৈ কি কৰিব লাগিব আপোনালোকে যদি জানে জনাবচোন উপায়টো বাৰু মই মাজতে কেৰাচিন তেল টাৰ্পিন তেল এইবিলাক দিও চালোঁ কিন্তু একো লাভ হোৱা নাই আহিয়ে আছে তাৰ বাহিৰে যদি কিবা বেলেগ উপায় জানে প্লিজ কমেণ্টত জনাবচোন মোৰ বৰ উপকাৰ হ'ব আৰু এয়া চাওক অলপ ডাঠ হৈ আহিছে আৰু চাউলো সিজি আহিছে এনেদৰে আৰু অলপ সময় লৰাব লাগিব চাউলখিনি ভালদৰে সিজালৈকে আৰু তাৰপিছত আমাৰ পায়স ৰেডি হৈ যাব আৰু মই ইয়াতে এতিয়া দিম অলপমান খিচমিচ আৰু ইলাইচি দুটা থেতেলিয়াই দিওঁ ৰ'ব সেইখিনিও কৰা হোৱা নাই গতিকে কৰি লওঁ এয়া চাওক কাজু অলপমান খিচমিচ অলপমান ধুই মই ইয়াতে দি দিছোঁ আচলতে অলপমান আগতে তিয়াই থ'ব লাগিছিলে আৰু এয়া সিজি থাকোঁতে গাখীৰত দি ল'ব লাগিছিলে খিচমিচ আৰু কাজুখিনি কিন্তু মই এয়া জানিছে নহয় ভিডিঅ' কৰি থাকোঁতে মোৰ চব পাহৰা যায় সেইটো কাৰণে আচলতে মই ৰেচিপি ভিডিঅ' পৰাপক্ষত নিদিওঁ মই যদি ৰেচিপি ভিডিঅ'টো বনাবলৈ যাওঁ তেন্তে খোৱা বস্তুখিনি বেয়া হৈ যায় আৰু যিসকলে বনাই থাকে ৰেচিপি ভিডিঅ' তেওঁলোকক কিন্তু চেলিউট কৰিছোঁ কাৰণ ইমান সহজ নহয় ৰেচিপি ধুনীয়াকৈ টেষ্টিকৈ বনোৱা আৰু লগতে ভিডিঅ' বনাই আকৌ আপোনালোকৰ বাবে দিয়া গতিকে তেওঁলোকক ছাপোৰ্ট কৰিব যিমানখিনি পাৰে কাৰণ বহুতখিনি হেল্পো হয় আৰু মই আজি সেইটো কাৰণে পায়সখিনি আচলতে সম্পূৰ্ণকৈ বনাবলৈ দেখাব চেষ্টা কৰিছোঁ বনোৱাটো নশিকাৰুসকলৰ কাৰণে বহুত বেছি ভালকৈ বনাব নাজানো তথাপিও কিন্তু আগতে বনোৱাখিনি বেয়া হোৱা নাছিলে আৰু ইয়াতে যদি অলপ নাৰিকল ৰুকি দিব পাৰে তেতিয়াহ'লে বহুত বেছি টেষ্টি হয় আৰু মই ইয়াতে এতিয়া দুটা ইলাচি খুন্দি দি দিম ফ্লেভাৰটো ধুনীয়া হ'ব এয়া চামুচখনত লৈছোঁ তিনিটা ডাঙৰ ইলাচি আৰু এইখিনি এতিয়া মই ইয়াতে দি দিম খুন্দি দিছোঁ আৰু এতিয়া ভালদৰে আকৌ লৰাই দিছোঁ পায়স প্ৰায় ৰেডি হৈ গৈছে এয়া চাওক আৰু অলপমান পনীয়াকৈ ৰাখিম মই বেছি গোটা হৈ গ'লে ভাল নালাগে আৰু ঠাণ্ডা হ'লেতো গোটা হ'ব এয়া দুজনে খাই এনেও ৰখি যাব বহুতখিনি চচপেনটো ডাঙৰ হয় বাৰু আমাৰ দুটাৰ জোখাৰে ঠিকে আছে কালিলৈকে হৈ যাব খাবলৈ ফ্ৰিজত থৈ দিম আৰু ঠাণ্ডা পায়সৰ জুতিৰ কথা নক'ব আৰু গৰমৰ দিনত বৰ সোৱাদ গতিকে এতিয়া ধুনীয়া গোন্ধ এটা আহিছে পায়সৰ এয়া ধুনীয়াকৈ উতলি আছে দেখিছেনে পায়স প্ৰায় ৰেডি হৈ গ'ল আৰু এতিয়া মই ঘুগুনিখিনিত লাগিম চাই থাককচোন এয়া মই ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ আৰু কেঁচা জলকীয়া 4টা ফালি লৈছোঁ আৰু এইখিনি দেখুৱাই দিছোঁ চাওক আপোনালোকক মটৰ আৰু আলুখিনি যে সিজাইছিলোঁ ঘুগুনিৰ বাবে প্ৰেছাৰ কুকাৰৰ ঢাকনি খুলিলোঁ আৰু এয়া চাওক কি ধুনীয়াকৈ বাকলিবোৰো এৰি গৈছে মটৰখিনি ধুনীয়াকৈ সিজি গ'ল আৰু প্ৰথমতে অলপমান তেল দি ল'লোঁ আচলতে কেৰাহীটো বহুত ডাঙৰ হয় সেইটো কাৰণে বৰ অকণমান দেখিছে নহয় জানো ইফালে এটা কেৰাহী বহাইছোঁ এইখিনি লেতেৰা হ'ল অথনি গাখীৰ পৰি যে এইখিনি এভইড কৰিব অকণমান এইটো বহাইছোঁ ইয়াতে মই লুচি বনাম আৰু এই দুটাই কেৰাহী আছে সেইটো কাৰণে ডাঙৰটো ল'লোঁ আৰু নন ষ্টিকৰ কেৰাহীটো ভাল নহ'ব সেইটো কাৰণে এই দুটাই লৈছোঁ এতিয়া মই পিঁয়াজ আৰু জলকীয়াখিনি ইয়াত ভাজি ল'ম অকণমান কেৰাহীত মই কুকাৰৰ পৰা মটৰখিনি আৰু সিজোৱা আলুখিনি দি ল'লোঁ আচলতে মই সিজাওঁতে নিমখখিনি দি লৈছিলোঁ আপোনালোকে পিছতো দিব পাৰে যদিহে এনেকৈ বনাব বিচাৰে আৰু ইয়াত মই এতিয়া হালধি দিম
আৰু লগতে জিৰা পাউডাৰ অলপ আৰু থেতেলিয়াই লোৱা আদা অলপ আৰু অকণমান জলকীয়া পাউডাৰ দিম যিহেতু বহুত বেছি গৰম গতিকে বেছি মছলাও খোৱাটো ভাল নহয় আৰু জলকীয়া পাউডাৰটো একেবাৰে বেয়া হ'ব গতিকে অকণমান ৰঙৰ কাৰণে মাত্ৰ দিম তাকো জলকীয়া পাউডাৰ মানে কাশ্মীৰী লাল মিৰ্চ পাউডাৰ যেটো বেছিকৈ কালাৰহে হয় আৰু সেয়া অকণমান দিম এয়া ঘুগুনিখিনি আকৌ উতলি চাওক এয়া ৰংটো লাহে লাহে আহিছে আৰু মই যেটা কৈছিলো সেইকেটা বস্তুই আসলতে এড কৰিছো আৰু বেলেগ একোৱে নাই অকল জিৰা পাউডাৰ আৰু কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু আদা অলপমান থেতেলিয়াই দিছো সেইখিনি আৰু অলপমান সহায় দি মই এখন অফ কৰি দিম এনেকৈ ৰাখিলে এনেকৈও ৰাখিব পাৰে ইমানখিনি পনিয়া ঘুগুনিও খাই কিছুমানে আৰু ইয়াতে পিয়াজ কুটি লৈ তেনেকৈ সাৰ্ভ কৰিলেও ভাল লাগে আৰু মই অলপমান গোটা বিচাৰিছো গতিকে গোটা কৰি লওঁ আৰু কেঁচা জলকীয়া পিয়াজটো দিয়াই হৈছে ইয়াতে মছলাৰ ভিতৰত সেইখিনিয়ে আৰু ঘুগুনি ৰেডি হৈ গ'ল খাবৰ সময়ত টেষ্টটো জনাম বাৰু বহুত দীঘলীয়া হ'ব মই এটা এটাকৈ হালধি নিমখ দি দেখাই থকা নাই আপোনালোকক সেইভাবে জনাই দিছো যাতে আপোনালোকেও সহজে ৰেচিপিটো বনাই খাব পাৰে যিসকলে একেবাৰে নতুন হয় ঘুগুনি প্ৰথমবাৰৰ বাবে বনাব খুজিছে তেওঁলোকে বনাব পাৰিব আৰু এটা ৰেচিপি হলে বেলেগ কথা মই এতিয়া দুটা তিনটা বস্তু বনোৱা দেখাই থাকিব লগা হৈছে হেতু কাৰণে গোটেইখিনি ভালদৰে দেখাব গলে বহুত দীঘলীয়া হ'ব ভিডিওটো আৰু এতিয়া আহকচোন লুচিখিনি ভাজি লওঁ এয়া দেখিছে কেৰাহীত দিয়াৰ লগে লগে ধুনীয়াকৈ ফুলি আহিছে লুচিখন আৰু এনেদৰে গুটিখিনি ভাজিব লাগিব এতিয়া চাওচোন কি হয় লুচিখিনি আমাৰ হৈ গৈছে বনোৱা আৰু আপোনালোকক ঘুগুনিখিনি দেখাই দিম এয়া ঘুগুনিৰ কনসিস্টেন্সিটো ইমানখিনি ৰাখিলো মই যে কৈছিলো ডাঠকে ৰাখিম বুলি ইমানখিনি ৰাখিলো আৰু মই আকৌ এতিয়া ভাতটো ৰান্ধিব লগা হ'ল অলপমান ভাত বহাই দিলো তাৰ মানে এইবিলাক লুচি খাই ফুলে এচিডিটিৰ প্ৰবলেম হ'ব পাৰে হেতু কাৰণে কেটামান ভাত বহাই দিছো অকল ভাতহে বহালো কুকাৰত প্ৰেসাৰ কুকাৰ আৰু দালি আছিলে দিনৰ ঔটেঙা দিয়া দালি আৰু লগত আছে কুমুৰাৰ ভাজি খৰিয় দুটামান ফুটাই দি কুমুৰা ভাজি বনাইছিলো সেয়া অকমান খাব লাগিব ভাত অকমান হলেও খাব লাগিব কাৰণ লুচি খাই ফুলে দিগদাৰি কৰিব বাৰু এতিয়া বাঢ়ি লওঁ তেন্তে আপোনালোকক কৈ আছো টেষ্টটো কেনেকুৱা হ'ল ঘুগুনি পায়স ইত্যাদিবোৰৰ যেহেতু আজি গোটেইবোৰ খানাৰ বিষয়ে দেখুৱা হ'ল ভিডিওটোত গতিকে মই ৰাখি বন্ধনৰ আগদিনা অলপমান মিঠাই প্ৰস্তুত কৰিছিলো সেইখিনি আপোনালোকক অকমান দেখুৱা বুলি ভাবিলো এয়া চাওকচোন বেচনৰ লাড্ডু বনাইছিলো বেচন আৰু কিবা কিবি দিছো লগত ড্ৰাই ফ্ৰুইটছ আছে আৰু গাখীৰ আৰু এয়া চাওক ফ্ৰিজত থৈ দিছো এটো এটা বৰফি বনাইছিলো পিছত কেতিয়াবা ৰেচিপিটো দেখাম এই মিঠাইখিনিৰ আৰু লগতে বিক্ৰমে বনাইছিলে খুৰমা এই ভিডিওখিনি কৰি থলো কিন্তু ৰাখি বন্ধনৰ দিনা মোৰ ভিডিও কৰা নহলে একেবাৰে মন নগলে কিয় নাজানো গতিকে কৰা নহলে আৰু এইখিনি দেখুৱাই দিলো এয়া দেখিছে আমাৰ ডিনাৰ ৰেডি হ'ল আৰু বাঢ়ি লৈছো পায়স লগত কুমুৰা ভাজি আৰু পুৰি আৰু লগত ঘুগুনি আৰু ভাতখিনিও লৈছো দালিখিনিও লৈছো সব খাবলে ৰেডি কৰিলো দেখিছে ইমানবোৰ বস্তু আছে কিন্তু এতিয়া খাই অটুৱাহে কথা আমি মানুহ হৈছো দুজন থাকিয়ে যাব বস্তু মই প্ৰথমে আপোনালোকক পায়সটো টেষ্ট কৰি জনাই আছো কিবা ভুলকুটি হল নে ভাল হল ঠিকে আছে পায়সটো মিঠা হৈছে ঠিকে নিজে বনাইছো যদিও মই একদম সঁচা ৰিভিউ দিও চিন্তা নকৰিব মিঠা হৈছে ঠিকে কিন্তু গাখীৰ অলপ কমি যোৱাৰ নিচিনা হল শিখলে মই ভাবিছিলো অলপ জুলিয়াকে ৰাখিম বুলি তেনেকুৱাতে নমাই দিছিলো আপোনালোকে দেখিছিলে ভিডিওটোত কিন্তু তাৰ পিছত ফুহি গল গাখীৰখিনি আৰু অলপমান শুকান হৈছে কিন্তু সোৱাদটো ভাল হৈছে খাবলে আৰু ইয়াৰ পিছত লুচি আৰু ঘুগুনিখিনি টেষ্ট কৰি জনাই আছো
টেষ্টি হৈছে জোখৰ জ্বলা দিছিলোঁ মোৰ বাবে জোখৰকৈ কোনোবাই বেছি খালে বেছিও দিব পাৰে ভাল লাগিছে ঘুগুনিৰ টেষ্টটো মোৰ বেছি ভাল লাগিছে আৰু মই এনেও মিঠাতকৈ নিমখীয়া খাই বেছি ভাল পাওঁ গতিকে এতিয়া খাই লওঁ ৰাতিৰ ডিনাৰ কৰাৰ টাইম পাৰেই হৈছে বহুত দেৰি হৈ গ'ল এইখিনি বনাওঁতে দেৰিকৈ আহিছিলোঁ বনাবলৈ বাৰু যি কি নহওক আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক কৰিব আৰু যদিহে বেয়া লাগে তেতিয়াহ'লে ডিছলাইকটো কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিব আৰু লগতে যদিহে মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেন্তে আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই